উৎসৱ সমাৰোহ আমাৰ তিনিদিনীয়া কাৰ্যসূচী আছিলে আজি লাষ্ট ডে। আজি ভাণ্ডাৰা আছে আমাৰ বাবাকা ভাণ্ডাৰা। তাত আমাৰ প্ৰায় 8,000 পৰা 10,000 মানুহ প্ৰসাদ ল'ব। আৰু দেখিছে আপোনালোক কিমান ভিৰ হৈ আছে। 2 বছৰ কৰোণাৰ কাৰণে হোৱা নাছিলে, সেইকাৰণে আজি বহুত ভিৰ আছে আমাৰ ইয়াত। আৰু আমাৰ পূৰা ব্যৱস্থা আছে ইয়াত প্ৰসাদৰ বহি খুৱাবৰ কাৰণে। গোটেই আমাৰ কাৰ্যকৰ্তা আমাৰ যিমান ভলেণ্টিয়াৰ আছে চবে নিজৰ নিজৰ কামত লাগি আছে। আৰু আজি আমাৰ সমাপ্ত হৈ যাব। আমি গোলাঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে হনুমান জন্মোৎসৱ পালন কৰিছোঁ। প্ৰথম দিনা 16 তাৰিখে ৰাতিপুৱা প্ৰভাত ফেৰী আছিলে। তাৰপিছত হনুমানজীৰ আমাৰ হনুমানৰ পূজা অৰ্চনা কৰা হ'ল। আৰু দুপৰীয়া 3 বজাৰ পৰা আমাৰ গোটেই নগৰ অঞ্চলত প্ৰচেছন আমি কৰিলোঁ। আৰু গধূলি আমি স্থানীয় শিল্পীৰ দ্বাৰা আমি ভজন কীৰ্তন কৰা হ'ল। দ্বিতীয় দিনা আমাৰ হৱন পূজা আকৌ হ'ল মন্দিৰত। আৰু গধূলি স্থানীয় সৰু সৰু ল'ৰা ছোৱালী আৰু স্থানীয় শিল্পীৰ দ্বাৰা আমি এটা সংগীত সন্ধিয়া সাংস্কৃতিক কাৰ্যক্ৰম কৰিলোঁ। আৰু আজি আমাৰ ভাণ্ডাৰা চলি আছে। দুপৰীয়া 3-3:30 বজাৰ পৰা চলি আছে। আৰু আমি আশা কৰিছোঁ প্ৰায় 6-7 হাজাৰ মানুহে ইয়াত আজি ভক্তই প্ৰসাদ গ্ৰহণ কৰিব। কোভিডৰ কাৰণে 2 বছৰ যি হনুমান জয়ন্তী উৎসৱ পালন নহ'ল, এই বছৰ কেনেকুৱা আপোনালোকৰ উৎসাহ পাইছে? 2 বছৰ কোভিডৰ কাৰণে হনুমান জন্মোৎসৱ পালন কৰা নহ'ল। এইবাৰ আমি মানুহৰ মাজত, ভক্তৰ মাজত বা আমাৰ কাৰ্যকৰ্তাৰ মাজত আমি रावण आया राम लखन